welcome back to my channel. নমস্কাৰ মই দীক্ষিতাই আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। মোৰ চেনেলত বিশেষকৈ বিউটি ফেশন এণ্ড লাইফষ্টাইলৰ ওপৰত ভিডিঅ' চাবলৈ পাব। সো আজি মই লৈ আহিছো আকৌ এটা ষ্টাইলিং ভিডিঅ'। আজিৰ ভিডিঅ'টোত মই এইখন ৰিহা চাদৰেৰে চাৰিটা লুক ক্ৰিয়েট কৰিম। চাদৰখনৰ লগত মই চাৰিটা বেলেগ বেলেগ কালাৰৰ ব্লাউজ আৰু মেখেলাৰ লগত পিন্ধি দেখুৱাম। এনেকুৱা ৰিহা চাদৰ বৰ্তমান সময়ত বহুত ট্ৰেণ্ডত আছে। বিভিন্ন ধৰণৰ কালাৰৰে পাই যায়। Wedding season mo already arambho hoi goise, so as a wedding guest apnaloke more look eta try kori sabo pare. So without wasting any time, let's get started. First look to my black color blouse or mekhela add korisu. Black color to enuka eta color jitu color hokolo dhoroner color logote dhuniake mili jay hebabe moi black color to add korisu aru logote sador jeneko gunar kam kora ase thik tene dore mekhela aru blouse to ase hebabe dhuniake mili goise. Second look to my blue color blouse aru mekhela add korisu aru logote sador khonor color logot blue color combination to bhal lage hebabe blue color to add korisu ejor blouse aru mekhela to gunar kam kora ase hebabe sador khonor logot dhuniake match hoise.
থাৰ্ড লুকটোত মই অৰেঞ্জ কালাৰৰ মেখেলা আৰু ব্লাউজৰ লগত পেয়াৰ কৰি দেখুৱাইছোঁ চাদৰখন যিহেতু লাইট কালাৰৰ সেইবাবে মই ইয়াত ব্ৰাইট কালাৰ এড কৰিছোঁ ফৰ্থ নম্বৰত মই গোল্ডেন গুণাৰ ওপৰত মাল্টি কালাৰ থকা ব্লাউজ আৰু মেখেলা এড কৰিছোঁ যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যোনে যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে সেই সকলক থ্যাংক ইউ সো মাচ সো আজিলৈ এইখিনি আকৌ এটা নতুন ভিডিওত লগ পাম